নমস্কাৰ মই প্ৰথমতে বডলেণ্ড বুবলি আৰু অৰুণোদয় অসম এই সংবাদ গোষ্ঠী দুটাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি আমাক এইখিনি সুযোগ আৰু সুবিধা কৰি দিয়াৰ বাবে আজি হঠাৎ মই এটা প্ৰেছ মিট দিবলগীয়া বাধ্যত পৰিলোঁ প্ৰেছ মিটটোৰ যিটো মূল উদ্দেশ্যটো মই ব্যাখ্যা কৰিব খুজিছোঁ প্ৰথমতে ক'ব লাগিব আজিৰ পৰা প্ৰায় 6-7 মাহ আগৰ পৰাই মই ডাংৰিগাঁও ভিচিডিচিৰ দায়িত্বভাৰ লৈ আছিলোঁ আৰু জনসাধাৰণৰ হিতৰ অৰ্থে দিনে ৰাতিয়ে কাম কৰি আহিছিলোঁ কিন্তু মোক কোনো আগতীয়া ইনফৰমেশ্যন নিদিয়াকৈ হঠাৎ যোৱাকালি জালা ডেভেলপমেণ্ট ব্লকৰ ফালৰ পৰা মই গম পালোঁ যে নতুনকৈ মোৰ ঠাইত এগৰাকী মহিলাক ডাংৰিগাঁও ভিচিডিচিৰ চেয়াৰমেন হিচাপে নৱ নিযুক্তি দিয়া হৈছে এই ক্ষেত্ৰত মই সন্মানীয় বিটিআৰৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াক এটা কথা প্ৰশ্ন কৰিব খুজিছোঁ যে যি সময়ত আমাৰ JSP আৰু UPPLৰ এলায়েন্স আছিল সেই সময়ত আমাৰ MCLA ঘনিশ্যাম দাস ডাঙৰীয়া এলায়েন্সৰ পৰা কাটি যোৱাৰ পিছত মই প্ৰচেছ কৰি বহু কষ্ট আৰু শাৰীৰিক মানসিকভাৱে যথেষ্ট কষ্ট কৰি মোৰ চেয়াৰমেনৰ কাৰণে মোৰ মানে ৰাইজৰ হকে চেয়াৰমেনটো আমি কৰি আনিছিলোঁ কোকৰাঝাৰৰ ফালৰ পৰা PNRD ডাইৰেক্টৰ অফিচৰ পৰা কিন্তু এতিয়া হঠাৎ মোক কোনো আগতীয়া ইনফৰমেশ্যন নিদিয়াকৈ তেওঁলোকে কিয় এনেকুৱা কৰিলে এই ক্ষেত্ৰত আমি ক্ষোভিত হৈছোঁ আৰু লগতে ক'বলগীয়া বিষয়টো হ'ল ডাংৰিগাঁও ভিচিডিচিৰ যি 5খন ৰেভিনিউ আছে ৰেভিনিউৰ মেম্বাৰ বুথ কমিটিৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্টক কোনো ধৰণৰ ইনফৰমেশ্যন নিদিয়াকৈ কোন কেইজনমান UPPLৰ দালাল ৰূপী বেজ পিন্ধা এছাম ব্যক্তিয়ে এই প্ৰচেছটো কৰিলে এই ক্ষেত্ৰত আমি যথেষ্ট আমাৰ আক্ষেপ আছে আমি সন্তুষ্ট নহয় আৰু ক'ব লাগিব এটা কথা দ্বিতীয়বাৰৰ বাবে প্ৰমাণিত হ'ল UPPL দলত যে অসমীয়া মানুহৰ যে স্থান বা অস্তিত্ব নাই এই কথাটো দ্বিতীয়বাৰ আমি প্ৰমাণিত কৰিব পাৰিলোঁ বা সবেও গম পালে আগতেও এনেকুৱা ঘটনা দুই একবাৰ বেলেগ ঠাই বিশেষে হৈছে কিন্তু এইবাৰ আমি 2019 চনৰ পৰা UPPL দলত ইয়াত এটা বিন্দুমাত্ৰ ট্ৰেক্টৰৰ নিশান নাছিল সেই ক্ষেত্ৰত মই আগবাঢ়ি আহি য'ত বড়োবৰ কনফ্লিক্ট মাৰ নোযোৱা সময়তে মই এই ভিচিডিচিৰ দায়িত্বভাৰ লৈ দলটোক আজি যি অৱস্থালৈ লৈ আহিছিলোঁ এই ক্ষেত্ৰত বিটিআৰৰ CM সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই চিন্তা কৰিব লাগিছিল বা তেওঁৰ ফালৰ পৰা এটা ভেৰিফিকেশ্যন কৰিব লাগিছিল আচলতে ভিচিডিচিখন সুন্দৰভাৱে পৰিচালিত হৈ আছে নে নাই কিন্তু মই জনাত আৰু মোৰ সহকৰ্মী যিবিলাক আছে তেওঁলোকেও একেমুখে ক'ব কিন্তু ইয়াত সুন্দৰভাৱে কাম কাজ পৰিচালিত হৈ আছে কিন্তু মই এছাম মধ্যভোগী UPPLৰ বেজ পিন্ধা দালালৰ পকেটত সোমাব নোৱাৰাৰ কাৰণে আজি এই ধৰণৰ অৱস্থা এটাৰ সৃষ্টি কৰিলে এই ক্ষেত্ৰত আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ আৰু লগতে আমি এটা সময়সীমা বান্ধি দিছোঁ অহা এসপ্তাহৰ ভিতৰত যদি ইয়াৰ ওপৰত এটা ফুল ভেৰিফিকেশ্যন কৰি পেলাই যদি এটা আলোচনাৰ মেজত ইতিবাচক দৃষ্টিভংগীৰে যদি আমাৰ এই সমস্যাটো সমাধান নকৰে তেতিয়াহ'লে আমিও এই দলত যিখিনি নীতি আদৰ্শ বা এই কাম কাজ কৰাৰ পৰা সম্পূৰ্ণৰূপে বিৰোধিতা কৰিম বুলি আমি স্পষ্টভাৱে সন্মানীয় বিটিআৰৰ CM প্ৰমোদ বড়ো ছাৰক জনাই দিব বিচাৰিছোঁ লগতে এটা কথা নকলে ৰৈ যাব আপোনালোকে চাব পাৰে মই এটা তথ্য সহকাৰে আপোনালোকক প্ৰমাণ দি দিছোঁ যোৱাকালি যিখন জালা ডেভেলপমেণ্ট ব্লকত এপইণ্টমেণ্ট লেটাৰ ছাবমিট কৰা হৈছিল সেই ছাবমিট কৰা মোৰ এগেইনষ্টত যিজন মহিলাৰ নাম আছিল ৰীতা বসুমতাৰী তেখেতক চেয়াৰমেনৰ দায়িত্ব দিয়া আছে আৰু লগে লগে তাৰ সমান্তৰালভাৱে তেখেতে যিহেতু নাওপুতাৰ স্থায়ী বাসিন্দা নাওপুতা ৰেভিনিউৰো তেখেতক মেম্বাৰ হিচাপে দায়িত্বভাৰ দিয়া হৈছে এই ক্ষেত্ৰত মই PNRDৰ ডাইৰেক্টৰক ডাইৰেক্ট প্ৰশ্ন কৰিব খুজিছোঁ কি কাৰণত এনেকুৱা ধৰণৰ তেওঁলোকে বিসংগতিকা ভুল কৰিলে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব বুলি মই আশাবাদী নমস্কাৰ मोनसे गोजोनथाव खौरां कारिगावनि माइगं बाथौ फरायसालि सिनियर सेकेन्डारि स्कुला लानानै फैदों मोनसे गोजोनथाव खौरां क'क्राझार जिल्लानि कारिगाव माइगंपुरी गामिनि माइगं बाथौ फरायसालि सिनियर सेकेन्डारि स्कुला HS फार्स्ट इयारनि थाखाय बेसेन नाङै मुं थिसननाय आरो फर्म बिलाइनाया सोलिगासिनो दं बे माइगं बाथौ फरायसालि सिनियर सेकेन्डारि स्कुलाव आर्ट्स स्ट्रीमनि थाखाय इंलिश बड' एबा MIL इकोनॉमिक्स एजुकेशन एडवान्स बड' हिस्ट्री पलिटिकल साइन्स आरो अल्टि इंलिश गासैबो आयदाखौ मोननो हागोन आरो बे माइगं बाथौ फरायसालि सिनियर सेकेन्डारि स्कुलाव इंराजि आरो बर' मोन्नैबो बिजों थागोन लोगोसे बे फरायसालियाव हिन्जावसा आरो हौवासाफोरनि थाखाय आलादा आलादा हस्टेलनि फेसिलिटिबो दं नोंथाङा जुदि नोंथांनि गथ'खौ HS फार्स्ट इयारनि थाखाय गोदान मुं थिसननो सानदों अब्ला मानोथो गोबाव खालामनो
थाबैनो बे माइगं बाथौ फरायसालि सेनियर सेकेन्डारि स्कुलाव बेसेन होनाङा जासे मुं थिसन हैदो। आबुङै मिथिनो थाखाय 8011394710 एबा 8133845456 नङाब्ला 7638023455 नैबे जानबुं नाम्बाराव फन खालामना खौरां लाहरनो हागोन।